বন্ধুসকল এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 8:10 মান হ'ল আৰু মই অলপ আগতে উঠিলোঁ আৰু আপোনাৰ যোৱাকালি শুতে অলপমান দেৰি হৈছিল 3:30 মান বাজিছিল মই মানে ইউটিউবৰ কাৰণে কিবা এটা ভিডিঅ' এডিট কৰি আছিলোঁ সেইবাবে তো আজিৰ ব্লগটো এইখিনিতে ষ্টাৰ্ট কৰোঁ লেটছ গো তো গাইজ এতিয়া গাত ধুই লওঁ অলপ তো গাইজ মুখখন ধোৱা হ'ল এতিয়া কাপোৰটো পিন্ধি লওঁ তো গাইজ কাপোৰটো পিন্ধা হৈ গ'ল আৰু এতিয়া চাহ খাবলৈ যাওঁ তো ইয়াতে আছে মোৰ খুৰী তাৰে পিছত মামী আৰু এইটো মোৰ ভণ্টি স্কুলত যাব ওলাইছে আৰু এইটো সৰু ভাইটি চুমু দিয়া এটা চুমু দিয়া তো গাইজ এতিয়া ৰাতিপুৱা বাজিছে 8:40 আৰু মই খাই আছোঁ চাহ আৰু বেকগ্ৰাউণ্ডত নইজ আহি আছে কাৰণ মোৰ ভাইটি ইয়াতে চাই আছে মোবাইল তো ঠিক আছে মই চাহটো খাই লওঁ তো গাইজ এইটো মোৰ খুৰী আৰু খুৰীৰ বোলে লাজ লাগে তো ককা আছে তাৰপিছত এইটো চাইডে আমাৰ পিছপিনে গাইজ আমাৰ চাহ তাহ খোৱা হৈ গ'ল এতিয়া আমি যাম এতিয়া খুৰীহঁতে যাব ওলাইছে ভাঙাঘৰ GMC ত যাব ওলাইছে আৰু ইয়াতে কিনি আছে ব্লেংকেট দা বাই বাই দা बाय बाय চমুদা मेरा भाई तू मेरी जान है এতে চমুদা বাই বাই দা আকৌ একবাৰ হাই গাইজ हाय गाइस লাইক কৰক लाइक करो সাবস্ক্রাইব কৰক सनपापड़ी চানপাপড়ি আহিছে कौन सा চানপাপড়ি নহয় কম্বল বেপাৰী দা বাই বাই দা হাই ফ্ৰেণ্ডছ हाय फ्रेंड्स আমি যাওঁ जाओ বাই বাই बाय बाय তো গাইজ খুৰীহঁত গ'ল এতিয়া ময়ো যাওঁ অলপ ফুৰি আহোঁ চ' গাইজ ঘৰৰ পৰা এতিয়া ওলালোঁ বলক তো গাইজ এতিয়া মই ওলাই আহিলোঁ বাহিৰত আৰু সেইটো মোৰ লগৰ আৰু ইয়াতে মই এতিয়া বিকাৰত আছোঁ এতিয়া মই যাম বৰবাৰীৰ পৰা যাম পেহীহঁতৰ তাত কাপোৰ ইয়াতে মই গাড়ী মুছো মুছে লগতে দে একো নাই দে এইটো মোৰ ফ্ৰেণ্ড আৰু এতিয়া মই যাম বৰবাৰীৰ পৰা পেহীহঁতৰ তাত চাই থাকক চব্জি যি লাগে ইয়াতে পাব বৰবাৰী কি বজাৰ
তো গাইজ এতিয়া আমি যাম বৰবাৰী মেইন চকত বলক এতিয়া আমি যাই আছোঁ পেহীহঁতৰ ঘৰত তো বলক তো গাইজ পেহীহঁতৰ ঘৰত আহিলোঁ চাই থাকক তো গাইজ ইয়াতে পাপাও বহি আছে এইটো পেহী ফাদাৰে ইয়াতে চাহ খাই আছে আৰু এইটো পেহী কাম কৰিব জনাই আজি মাতিত কাম হৈ গেল আছে আৰচিচি বিল্ডিং মানটো বাহ মজা দেখাবলৈ ক'বা ইয়াতে কোন আছে তো গাইজ এইটো বা আছে ইয়াতে এইটো खत्म बाय बाय टाटा गुड बाय गया তো গাইজ এইটো বা আছে ইয়াত লাজ কিয় কৰিছা এই চাওক তো গাইজ ইয়াতে সৰু বা আছে এইটো পাপা আছে নহয় খালি পানীখিনি আনিব লাগে বটলটো আছে নহয় ডাঙৰ বা পিছপিনে আছে লাল খালি বটল নালগে খালি বটল এইটো পাপা বাই বাই কালি যদি লোৱা তোৰ তো গাইজ ইয়াতে অলপমান ঘৰে মাটি কথা চলি আছে সেইবিলাক পিছত হ'ব বাকী ভিডিঅ'টো চাই থাকক লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক যি কৰে তাকে কৰক বাই বাই তো গাইজ এতিয়া বাজিল 12:30 আৰু আমি অলপমান চাহ খাই লওঁ মই এডিট কৰি আছিলোঁ বাৰ আজি এক্সাম আছে সৰু বাৰ তো বাই আজি কলেজত যায় তো মই অলপ দেৰিকৈ যাম মই মানে ভিডিঅ' এটা এডিট কৰি আছিলোঁ ইউটিউবৰ সেইকাৰণে চাই থাকক ভিডিঅ'টো মই চাহটো খাই লওঁ তো গাইজ এতিয়া মই পেহীহঁতৰ ঘৰত বা আৰু মই ইয়াতে চাই আছোঁ সূৰ্যবংশী নেটফ্লিক্সত চাই আছোঁ বঢ়িয়া ফিল্ম চোৱা নাই যদি আপোনালোকে চাই ল'ব পাৰে এইখন চাওক বেছি নেদেখাওঁ কাৰণ কিয় জানে তো চোৱা নাই যদি চাই ল'ব সূৰ্যবংশী এতিয়া অলপ চিনেমাখন চাই লওঁ মই চিনেমা চাই আছিলোঁ এতিয়া ভাত খাব গৈছোঁ কণ্টিনিউ কৰিছোঁ ভাত খোৱাৰ পিছত তো গাইজ অলপ আগতে ভাত খোৱা হ'ল এতিয়া চিনেমাখন তেতিয়া আধৰুৱা কৰিছিলোঁ তো এতিয়া অলপ চিনেমাখন চাওঁ তাৰপাছত অলপ ৰেষ্ট ল'ম ৰেষ্ট লৈ পিনে মই ঘৰত যাম তো ভিডিঅ'টো চাই আছে যদি লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক বাই বাই গাইজ টাইম হ'ল এতিয়া 5:30 5:30 আৰু মই ৰাতিপুৱাৰ পৰা পেহীহঁতৰ তাতে আছোঁ তো মই এতিয়া ঘৰত যাম তো সেই গাইজ মই ঘৰ আহি পালোঁ এইমাত্ৰ ঘৰ আহি পালোঁ আৰু ইয়াতে চলি আছে চাহ এতিয়া মই খাম নে নাখাম নাজানো তো মই এতিয়া জাষ্ট ঘৰ আহি পালোঁ ইয়াতে চব আছে ভাইটি আছে মামী আছে মোৰ ভাইটি আছে ভণ্টি আছে আৰু এইটো খুৰী আছে যি চাহ বনাই আছে আৰু খুৰী কৈছে খুৰীক অলপ বেছিকৈ দেখাব লাগে এইটো মোৰ খুৰী এইটো মোৰ খুৰী আৰু এইটো মোৰ সৰু ভাইটি তো মই ৰাতিপুৱাই ওলাই গৈছিলোঁ পেহীহঁতৰ তাতে আছিলোঁ তো মই অহাই নাছিলোঁ সেইকাৰণে মই এতিয়া জাষ্ট ঘৰ আহি পালোঁ তো
এতিয়া মই মোৰ 2 নম্বৰ মানে 1 নম্বৰ চেনেলটো এইটো মোৰ 2 নম্বৰ চেনেল 1 নম্বৰ চেনেলটোত গেম প্লে ভিডিঅ' আপলোড কৰিম মানে ৰাতি 1 মানৰ ভিতৰত গেম প্লেৰ ভিডিঅ' আহি যাব মোৰ 1 নম্বৰ চেনেলটোত অবিনাশ 12 গেমিং নামৰ চেনেলটোত তাতে মই এতিয়া গেম প্লে ভিডিঅ' শ্বুট কৰিম এডিট কৰিম তাৰে পিছত আপলোড কৰিম তো এইটো ভিডিঅ' চাব আৰু এইটো ভিডিঅ' মই ৰাতিৰ ভিতৰত আপলোড কৰি দিম একেলগে আপলোড কৰিম তো আপোনালোকে চাব আৰু কালি নেক্সট ভিডিঅ' আহিব আজিৰ কাৰণে এইখিনিয়ে ৰাতি এডিট চেডিট কৰি ভাত চাত খাই কিনে মই আৰু এডিট কৰি কিনে আপলোড চাপলোড কৰি কিনে শুই যাম তো আজিৰ কাৰণে এইখিনিয়ে বাই বাই দি দিয়া চবে বাই দি দিয়া চবে বাই বাই ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক বাই বাই ফুৰি গৈছে একো ভিডিঅ' হোৱা নাই আকৌ একবাৰ কোৱাচোন তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক এইটো মোৰ সৰু ভণ্টি ডাঙৰ ভণ্টি ঠিক আছে হে বাবু আমাৰ টিকলা বাবুৱে হাই দিছে তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান বাই বাই I found peace in your violence.